কি হৈছে মানে কি হৈছে একদম চাওকচোন মানুহ চানুহ আছে নেকি চাওকচোন ইছৰাম জয় হো নমস্কাৰ আজি ৰাতিপুৱাই সোনকালে উঠি আহিলোঁ মানে সৰ্বগড় হাইৰোডৰ ওচৰত আছোঁ আমাৰ লগত আজি অকণমান ফুৰিবলৈ যাম বিশেষকৈ ফুৰা কথাটোৱে ক'লোঁ ফুৰিবলৈ যাম মই লগতে সিদ্ধাৰ্থ দা আহি আছে মানে সিদ্ধাৰ্থ দা লগতে ভাস্কৰ আৰু লগত কোনোবা আছে কোন আছে ক'ত যাম কি কথা গোটেইখিনি চাই থাকিব লগতে মই ৰখি আছোঁ বহুত টাইম হ'ল তাৰখন আহিবা নাই ঠিক আছে ময়ো এটা ফোন চোন কৰিলোঁ এয়া আমাৰ উপস্থিত সিদ্ধাৰ্থ দা অলপ মানে আমি চাহ খাই লওঁ এইখন হোটেলত চকচকাত ভালকৈ খাই লওঁ ৰাতিপুৱা খাই অহা নাই নে তই একো খোৱা নাই দে খাই লওঁ কিবা খাওঁ কৰ আৰু মেইনলি কথাটো হৈছে আজি নতুনকৈ এটা সদস্য দেখা পাইছোঁ হয় না হয়তো তোমাৰ নামটো কি হা অৰ্ণৱ জ্যোতি ডেকা আচ্ছা তিনিদিনা কৰি ল'লোঁ পেটটো ফুলি আহিছে যি নহওক খাই লৈ তিনিদিনা হ'লোঁ লৈ আমি গোটেইকেইটা যাওঁ যাত্ৰা আৰম্ভ কৰোঁ লগত ভাস্কৰ আজি তামাম কৰিব লাগিব না আজি কেনে হ'ব তাতে যাই ফালি দিম একেবাৰে ফালি দিম একেবাৰে মানে আমি আহি মেইন গেটখন পালোঁ মেইন গেটখনেদি সোমে এনে এটা ভাল লাগিল গেটখন দেখা পাই মানে বহুত পুৰণা গেট দেই কিন্তু জেগাখিনি য'ত যাম তাতেও পুৰণা হ'ব দেচোন সঁচাকৈ আমি যিখিনি জেগাত আহি পালোঁ এইখিনি জেগাখিনিৰ নাম নাজানো কিন্তু জেগাখিনি ভাল লাগছে আমি ৰখি দিলোঁ আমি এতিয়ালৈকে গন্তব্য স্থান হৈ পোৱা নাই যাই পোৱা নাই কিন্তু যেতিয়া আমি আধাতে পালোঁ কিন্তু এইখিনিয়ে বিৰাট ভাল লাগিছে আৰু সঁচা কিন্তু ইফালে দিবলৈ হাতী চাতি হ'লে হয় না যিটো এটা প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে একবাৰ আহক আমি কি কোনখিনি জেগাত গৈ আছোঁ কৈ দিয়া আমি বৰ্তমানো নকওঁ মানে ভিডিঅ'টো চাই থাকিব লাগিব আমাৰ লগত জড়িত হৈ থাকক আপোনালোকে ফিলিংছটো লৈ থাকক আমাৰ লগত থাকি আমি ক'ত গৈ আছোঁ কি কৰিম কিয় গৈ আছোঁ আপোনালোকে চাই থাকিব মানে সেনে কথা ভাস্কৰে গোটেইখিনি ক'লে মই ক'ব লগা নাইয়ে যিহেতু মানে কথাটো হৈছে মানে ঘোৰ অৰণ্যৰ মাজে যাই আছোঁ হয় না এটা কথা কওঁ আপোনালোকে আহিব এবাৰ যে চাওক এইখিনি জেগাত আমি পাছত কৈ আছোঁ আমি ক'ত গৈ আছোঁ আপোনালোকক আহিব এটলিষ্ট জেগাখিনি বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা আৰু নেচাৰেল যিটো ভিউ কাৰণ আমাৰ ওচৰতে আছে আপোনালোকে যদি বেছি দূৰ নহয় যদি বৰপেটাৰ বা হাউলিৰ বা বৰপেটা ৰোডৰ আপোনালোক ওচৰত আছে এনেকুৱা এখন লাডাখ যাই লাভ নাই ইমান টকা খৰচ কৰি যে ইমান দূৰ যাই লাভ নাই কিন্তু আমাৰ ওচৰতে আছে আপোনালোকে চাওক মানে কথাটো হৈছে ক'ত যাম কি কৰিম কি হ'ব পিছত কথা মোবাইল কিনছে মেইনলি আইফোন হয় না 14 টকা বহুত লৈছে মানে পইচাটো ক'বা নোৱাৰি কওঁ দিয়ক যি নহওক হয় না 60,000 লৈছে 60,000 হা হয় না হাঁহিটো 60,000 কিন্তু মেইনলি কথা হাঁহিটো 60,000 মেইন ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ ক'ত যায় মানে কথাটো হ'ল এনেহেন যে আমি ৰাস্তাতে লগ পাই অহা মানুহ কেইজন কোকৰাঝাৰৰ পৰা সৰলপাৰাকলৈকে খোজকাঢ়ি যাব মানে কিবা এটা বেলেগ এনাৰ্জি আৰু কিন্তু মোৰ দ্বাৰা নহ'ব বা আপোনালোকৰ চেষ্টা কৰিব লাগিব ভৱিষ্যতে এনেকৈ খোজকাঢ়ি ক'ৰবাকলৈকে যাৱা বা কোনোবা এটা ঠাইত লৈ হয় মানে ফাইনেলি আমি এনেহেন জেগা পালোঁ চিটতে শুই দিছে কেনে লাগছে মজা সঁচা বিৰাট বহুত বেছি মজা লাগছে মানে যিটো ৰাস্তা যিটো পৰিৱেশ বুলিয়ে কৈছোঁ মানে যিটো এটা মানে নকওঁ আৰু কোৱা নাযায় বা কোৱা নাযায় কাৰণ এইটো ক'ব নোৱাৰি ভাষা নাই আপোনালোকে চাই থাকক আমি ক'ত গৈ আছোঁ কি কৰি আছোঁ কিয় গৈ আছোঁ ক'ত যাই আছোঁ কি কৰি আছোঁ ক'ত যাম কি হ'ব মই অকণমান আপোনালোকক মানে ভিউজটো দেখাই দিছোঁ বেক কেমেৰা দি আপোনালোকে চাই লওক তামাম হৈ আছে আৰু মানে
আহি পালোঁ জেগাখিনি গাড়ীৰ পৰা নামি বিৰাট ভাল লাগিল বা বিৰাট কিন্তু না তামাম লাগছে সঁচা খালি পানী যাই আছে আৰু এতিয়া সিদ্ধাৰ্থৰ পৰা গাটো ধুব ইচ্ছা গৈছে গা ধুব ইচ্ছা গেল যাবি আৰামত ধুহা ভাই একদম পানী বহুত বঢ়িয়াকৈ ধুই দি বঢ়িয়া একদম আমাৰ সিদ্ধাৰ্থই আগতে গা চা ধুব গৈছে এতিয়া আমি মানে যাব লাগে এইবাৰ গান চান বাজি দিছোঁ মই ৰেডি একদম গা চা ধুব বাকী যি নহওক সিদ্ধাৰ্থই গা ধুই আছে বিৰাট ইনজয়ত গা ধুই আছে একদম বিৰাট কাৰেণ্ট বোলে মানে বিৰাট কাৰেণ্ট মানে হৈছে বিৰাট পানী বিৰাট ঢৌ আপোনালোকে মানে আমি গা চা ধুম অলপ পিছত আপোনালোকে চাই যাব পাৰিব আমাৰ অলপ ফিলিংছটো লওক হয়নে নহয় গা চা ধুই কেনে আছে পানী গৰম নেকি হঠাৎ মানে কি হ'ল মোৰ ভৰিখন বহুত তেজ হৈ গ'ল তেজ একদম বজাই বাকী যি নহওক তেজ হৈছে কথা নাই কিন্তু মেইনলি কথাটো হৈছে মোৰ ভৰিখন কাটিল বেয়াকৈ কাটিল মানে কথাটো হৈছে মানে বহুত বেয়া লাগে কথাটো আমি এনেকুৱা এটা পৰিৱেশত আহিছোঁ ইয়াতে বটল ধৰক যি নহওক বেয়া বটলৰ এইবিলাক থৈ দিছে থৈ মানে পেলাই দিছে আৰু যি নহওক আপোনালোকে ইয়াতে এনজয় কৰক খাওক কথা নাই মানে মোৰ নিচিনা মোৰ হৈছে কথা নাই বা মোৰ নিচিনা আৰু এজনৰ ভৰি কাটিব নালাগে যিহেতু ইয়াতে আহে আপোনালোকে এইটো বস্তুৰ ওপৰত অলপ চকু দিব মানে বহুত দূৰলৈ আপোনালোকক এটা ভিউ দেখাই দিছোঁ মানে বঢ়িয়া আৰু এইফালে পাহাৰখন যে আছে পাহাৰখনৰ সিফালে মেঘালয় মানে মেঘালয় একদম বৰ্ডাৰ এইখিনি আমি একদম মেঘালয়ৰ সীমান্তৱৰ্তী এলেকাত আহি পাইছোঁ মানে মজা আৰু এটা আপোনালোকে আহিব লাগিব আমাৰ লগত চাই যিমানখিনি ভাল পাইছে তাত চাই বেছি ভাল লগা আমাৰ লগত সঁচা কথা অ' মাই ডগ উঠে লৈ যায় লৈ যায় সঁচাকৈ বিৰাট ভাল লাগছে উঠে লৈ যায় দেখোন বাপৰে যিটো সুতি যিটো মানে কষ্ট হা মেইনলি কথাটো হৈছে কি গম পাই আমাৰ সিদ্ধাৰ্থই বোলে ঘৰত শিলকেইটা লৈ যাব কেইটা শিল লৈ যাবি হা ইটো শিল লৈ যাব বোলে ইটো লৈ যাবি কিয় ঘৰত লৈ যাব বোলে একদম মজা সঁচা মানে উঠাই লৈ গৈ আছে লৈ গেল মাই ডগ সঁচাকে লৈ যাই আছে মানে ৰাখা নৰা হৈ গৈছিলোঁ মেইনলি মানে সৰু ল'ৰাখিনিয়ে মানে লোকেল সিহঁতে এনেকুৱা ইমান পানীৰ সোঁত তাতে গা ধুই আছে মানে এটা বিৰাট সঁচা হ'ব লগা মানে ভয় লাগে মোৰো আমি যেতিয়া ভাস্কৰ আৰু মই অলপ ফুৰি আহি ফুৰাটো মেইন যিহেতু আহিছোঁৱে এনজয় কৰিম বুলি আহিছোঁ বা আপোনালোকক লগত লৈ কিবা এটা দেখাম বুলি আহিছোঁ আপোনালোকে চাই থাকক বহুত বনাই আছোঁ বৰষুণ কিনকিনীয়া বৰষুণ পৰি আছে মানে কিনকে বৰষুণ পৰি আছে বাকী মজা হ'ব না মানে দাদাহঁতে ত্ৰিপাল চিপাল দি একদম পুৰা বনাই আছে এইটো এটা ইয়াতকে মজা নাই আৰু না হয় না দাদা মজা একদম মজা কেনে লাগছে বঢ়িয়া লাগছে একদম বঢ়িয়া সঁচাকে বহুত বেছি ভাল লাগছে মানে কথাটো দাদাহঁতে বৰষুণ পৰি আছে যদি হাঁহৰ মাংস খাব লাগিব না ডাঙৰ পিচ হাঁহৰ এতিয়া খাব লাগিব এইকাৰণে বানাই আছে দাদা কেনে লাগছে একদম মজা না মজা একদম দাদাৰ কিন্তু হাঁহিটো মজা হা দাদাৰ হাঁহিটো ভাল লাগছে হাঁহৰ মাংসটো পিয়ৰ হাঁহৰ মাংস না একদম পিয়ৰ দাদা ঘৰটো কোকৰাঝাৰ মানে কোকৰাঝাৰৰ হাঁহ মেইনলি কথা হৈছে কোকৰাঝাৰৰ হাঁহ সঁচাকৈ মানে এনেকৈ গাড়ী চাড়ী পাৰ হৈ যায় আপোনালোকে গাড়ী চাড়ী আনলি পাৰ কৰিব পাৰিব বিশেষকৈ কথাটো হৈছে এনেহেন
গাড়ীও কিন্তু সেনেকুৱা লাগিব স্কৰপিঅ' বা Scorpio লাগব, Innova। নাইবা মানে- মানে এন্ড্ৰভাৰ এনেকুৱা অ। টাইপৰ লাগিব কিন্তু আপোনালোকে এল্টো নেযাব এল্টো লৈ নাযাব। আহিব এওঁলোকে এনেকুৱাকৈ ক্ৰছ এল্টো কৰি চাব মাজতে নগ'ব। ফাঁচি যাব লগতে মানে দুজন দাদা লগ পালো দাদা ক'ৰ পৰা আহিছে আপুনি এওঁলোকে দাদা কিন্তু বেয়া হাঁহিটো বেয়া বঢ়িয়া হাঁহিটো দিছে। সঁচা এওঁলোকে আল্টিমেট বাইক ৰাইডিং কৰিছে ঠিক আছে দাদা ক'ৰ পৰা আহিছে আপুনি বঙাইগাঁও দাদা বঙাইগাঁৱৰ পৰা আহিছে বাইক ৰাইডিং কৰে কিন্তু হাঁহি আছে মানে যি নহওক হাঁহি থাকিলেও মানে এনেকুৱা জেগাত আহিলে অৱশ্যে হাঁহিব লাগব হয় নে নহয় হাঁহিব লাগবই এনে জেগাত আহিলে हम तो उड़ गए उड़ गए उड़ गए ऐसी अजनबी थी आपसी कि हमसे ना कभी कोई आपसी हम तो हो गए समा धीरे धीरे खलमा अब तो होना है वही जो बनाए जाना हम तो हो गए समा धीरे धीरे खलमा अब तो होना है वही जो बनाए जाना हम तो उड़ गए বহুত বেছি ভাল লাগছে সঁচা দাউৰি দাউৰি আমি এইবাৰ ঘৰৰ ফালে যাব লাগে হয়নে নহয় বাকী দাউৰি দাউৰি যাই আছো দৌৰি দৌৰি যাম ঘৰলৈ যাম দৌৰি দৌৰি যাম হে মজা কিবা এটা দেখা পালো পুৰা একদম আল্টিমেট এইটো তুমি খাবা নাই হয়নে নহয় বা নদীৰ মাজত মাংস কাটা জীৱনত ফাৰ্ষ্ট দেখলো সঁচা কথা নদীৰ পাৰত মাংস কাটা জীৱনত ফাৰ্ষ্ট দেখলো এনেকে এই কাটি সাঁচো আছে সাঁচ মেইন আহি আছো দাদা নে কি খাবা আচ্ছা মানে খাবা মাতিছে দাদা কিন্তু সমাপ্ত কৰিলো বাকী আমি গা চা ধুই সমাপ্ত কৰিলো আমাৰ সিদ্ধাৰ্থ দাই পুৰা গা চা ধুই ৰেডি একদম গা চা মুচি আছে একদম ৰেডি আমি যি নহওক যাওঁ আৰু এতিয়া ঘৰ মই হওঁ আৰু মানে বাকী যি নহওক ঘৰত যাওঁতে মানে কি কৰোঁ কি নকৰোঁ চাই থাকোঁ বহুত কিবা হ'ব মানে খাওয়া লোৱা কৰা নাই মেইনলি পেটটো মেইন পেটটো আগতে সন্তুষ্ট কৰিব লাগিব বাকী যি নহওক চাই থাকক শেষলৈকে চাব আমি এতিয়া ঘৰমুৱা হৈ আছোঁ মানুহ আছে নেকি গাড়ীখন মানে ব্ৰেক কৰি থাকোঁতে গাড়ীখন অলপ উল্টি আৰু এইখন মানে বিশেষ মানুহৰ একো ক্ষতিগ্ৰস্ত হোৱা নাই গাড়ীখনৰে হৈছে যি হৈছে সেইখিনি মানে মন্দিৰটোৰ নাম কি দাদা এইটো উল্টাপানী উল্টাপানী মন্দিৰ উল্টাপানী মন্দিৰ মানে মন্দিৰটোৰ নামটো কি দাদা এইটো শিৱ মন্দিৰ শিৱ মন্দিৰ ঠিক আছে মানে উল্টাপানী শিৱ মন্দিৰ আহি পালোঁ খুবেই ভাল লাগে এটা মন্দিৰ আপোনালোকে মানে চাই থাকক আৰু মানে ভিতৰলৈকে যাই আছোঁ আমি ভিতৰলৈকে যাম ঐ নাজানো কি লৈ ঐ যাবি না আমি ভিতৰলৈকে যাই আছোঁ আপোনালোকে চাই থাকক এটা বিৰাট ভাল লগা উল্টা পানী মানে উল্টাকৈ অহা পানী মানে যি নহওক উল্টা পানীত আছে শিৱ মন্দিৰ এটা আপোনালোকক দেখাই আছোঁ একবাৰ মই সেৱা কৰি আহিম মন্দিৰটোত বিৰাট এটা ভাল লগা মন্দিৰ সঁচাকৈ দেখাই আছোঁ আপোনালোকক মই এবাৰ যাই সেৱা কৰি আহিম আপোনালোকক বিৰাট বেছি ভাল লাগছে সঁচা বিৰাট বেছি ভাল লাগছে এইটো মেইন টং 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 মানে এইটো বাজলো আৰু মন্দিৰটো কিমান চনৰ পৰা স্থাপিত হৈ আছে এইটো 1953 1953 অৱশ্যে হয় 1953 পৰা এইটো মন্দিৰটো স্থাপিত হৈ আছে হয় নহয় এই বিল্ডিংটো আপোনাৰ নহয় মানে মন্দিৰটো কিমানৰ পৰা আছে এইটো 1953 1953 পৰা মানে স্থাপন হৈছে বাকী মন্দিৰটো হয় বেছি দিন হোৱা নাই এইটো বেছি দিন হোৱা হয় হয় ঠিক আছে আপুনি কিমান দিনৰ পৰা আছে আমি 3 বছৰ আছো আপুনি 3 বছৰ হ'ল 3 বছৰ ধৰি মানে আছে
ঠিক আছে মানে মই এনেকৈ অকণমান পূজা চূজা কৰি মানে তামাম বেছি ভাল লাগছে সঁচা হয় এতিয়া মানে ঘৰলৈ যাওঁ আমি বিৰাট ভোক লাগছে যাতে কিবা এটা খাই যাম সকলো শেষ কৰি মানে সকলোখিনি সমাপ্ত কৰি আমি এতিয়া অকণমান মানে খাদ্য মানে খোৱা লোৱাটো কৰি লওঁ বঙাইগাঁও ঠিক হাইৰোডৰ কাষতে এইখন হোটেল হিমালয়া এতিয়া অকণমান খাই চাই লওঁ আৰু ভক্ষণ কৰিব লাগে ভক্ষণ মেইন মানে খাই চাই লওঁ আৰু পেট চেট টেনটিনা কৰি বাকী ভাতখিনি খাই লওঁ ভাত খাই মেলি এই বন্ধ কৰে বিৰাট ভোক লাগছে মানে বিৰাট ভোক লাগছে খাই লওঁ হয় মানে ভাত খাই তামোল চামোল খাই ৰেডি একদম ক'ৰবালৈ যাবা বাকী দিনটোত যিখিনি হ'ল যি কৰিলোঁ আপোনালোকে মৰম দিব লগতে যদি ভিডিঅ'টো ভাল লাগছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ আপোনালোকে ভিজিট কৰিছে মোৰ ভিডিঅ'টোত বেল আইকনটো টিপি দিব লাহেকৈ বাকী যি নহওক আজিলৈ